জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদ দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে জয়ন্ত বসুমতাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আজি মানসত BTR প্ৰধান প্ৰমোদ বড়ো আৰু আমাৰ মন্ত্ৰীসভাৰ সদস্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰঞ্জিত দাস, ফণী তালুকদাৰ, মানৱ ডেকাকে আদি কৰি আমি সকলোৱে জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলালোঁ। ৰাইজৰ যি উৎসাহ, পাৰ ভঙা উৎসাহ আৰু ৰাইজৰ যি মনত আনন্দ, সিয়ে প্ৰতীয়মান কৰে যে কোকৰাঝাৰ লোকসভা আসনখনত UPPL দল বিপুল ভোটত বিজয়ী হ'ব। মই ধুবুৰীত যোৱা নাই আৰু আমি সিট ৱাইজ আলোচনা কৰাও ঠিক নহয়। যি সমষ্টিত যাম তাৰে কথা পাতিম। এটা কথা কৈছে যে BTCৰ ৰাজনীতিটো সুকীয়া, আপুনি ইয়াতে প্ৰচাৰ চলালেও কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰিছে। BTCৰ ৰাজনীতি সুকীয়া নে সুকীয়া নহয় সেইটো ৰাইজে প্ৰমাণ কৰিব। কিন্তু এইটো কথা ঠিক যে BTC এটা স্বায়ত্তশাসিত অঞ্চল, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিচাপে BTR ৰাইজে মোক বহুত মৰম কৰে আৰু আজিৰ সভাখন যদি খাম্পা বৰগোহাঞিয়ে চালেহেঁতেন তেতিয়াহ'লে তেওঁ বুজি পালেহেঁতেন যে ৰাইজে মোক কিমান মৰম আৰু আশীৰ্বাদ কৰে। 50,000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল, 2,000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ, এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়। সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম। স্যাৰ, ভূপেন বৰাই এটা কথা বাৰে বাৰে উল্লেখ কৰি আহিছে, বিজেপি চৰকাৰে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ চৰকাৰ বুলি উল্লেখ কৰিছে। ৰাইজেতো নামানে। আপুনি 10জন ৰাইজক ইয়াতে কথাটো সোধক, ৰাইজে কি ক'ব? যে এইখনেই চৰকাৰ য'ত দালাল শেষ হৈছে, সুদখোৰ নোহোৱা হৈছে, ড্ৰাগছ বেপাৰী নোহোৱা হৈছে। ৰাইজেতো প্ৰশংসাত গদগদ হৈ আছে। এতিয়া আমি ৰাইজৰ কথাহে শুনিব লাগিব। মানসত মই ইয়াত মেইন সমস্যাটো হ'ল ৰাস্তা ঘাট দলং। তামোলপুৰত আহি থকাৰ কাৰণে বহুতবিলাক ৰাস্তা ঘাটৰ কাম হ'ল। মানসতো মই আহিম ইলেকশ্যনৰ পিছত, পূজাৰ আগে পিছে। ইয়াৰ যিখিনি ৰাস্তা ঘাটৰ সমস্যা আছে সেইখিনি মই সমাধান কৰিম। জয়ন্ত বসুমতাৰীয়ে কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰিছে? মইতো আজি প্ৰথম কেম্পেইন কৰিছোঁ, কিন্তু আমাৰ চিটটোৰ যিটো জনগাঁথনিটো চাই মই ভাবোঁ যে 3 লাখ ভোটত আমি জিকিম। কণ্টেষ্ট ডেফিনেটলি BPF আৰু কংগ্ৰেছৰ লগত হ'ব। কোন ছেকেণ্ড আৰু থাৰ্ড হয় এইটো ক'ব পৰা দিগদাৰী। সংখ্যালঘু ৰাইজেতো আমাক ভোট দিবৰ কাৰণে ওলাই আহিছে, কিন্তু এবাৰতেতো আৰু 100% নহয়, লাহে লাহে হ'ব। গতিকে আমি 100% আশা কৰা নাই, কিন্তু 50% এইবাৰ ৰাইজে যি চিটত ভোট হৈ গ'ল 50% এইবাৰ বিজেপিক ভোট। আৰু আমাৰ লগত যে আৰু এসোপা গগৈ আছে, তৰংগ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, তপন গগৈ, আমাৰ ফালে যে গগৈ বেছি আছে, সমস্যাটো সেইটোহে। বাক্সাত মোৰ 2দিন ৰাতি কোকৰাঝাৰ লোকসভাত আছোঁ, কিন্তু ক'ত থাকে প্ৰমোদ বড়োৱে জানিব। থাৰ্ড ফেজত কেনেকুৱা আশা কৰে? থাৰ্ড ফেজত 4খন চিট আছে, 3খনটোতো আমি জিকিমেই আৰু এখনত প্ৰতিদ্বন্দ্বিতা হ'ব। गोजोनथाव खौरां, सेरफांगुरि बाजाज श'रुमा बाजाज बाइक सालायनानै मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां लानानै फैदों। सेरफांगुरि बाजाज श'रुमा ईद एन्ड बिहु दामाका अफार होगासिनो दं। क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सचेन्जनि खाबुफोर होगासिनो दं। नोंथांमोना सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सचेन्जआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा इन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारबो लानानै फैदों। बेफोरनो जाबाय हेलमेट फ्रि, 2 लिटार पेट्रल फ्रि, केस होनानै बाइक बायगिरिफोरनो 1000 रां केसबेक हरफिननाय जागोन। आरोबाव लोगोसे मोनसे गोजोनथाव खौरां, 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा एसर गिफ्ट हरनाय जागोन। फुंखा इन्टारप्राइज बाजाज श'रुमा 7,999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों। आबुङै मिथिनो थाखाय 6003817191
7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन।